हे बंधु बान्धवीসকল আকৌ আহিছোঁ দেই আজি অন্য এটা ভিডিঅ' লৈ মোৰ আজি আকৌ হঠাতে এটা প্লেনিং হ'ল তিনিচুকীয়াৰ যোৱাৰ মানে হৈছে কথাটো যে দোকানৰ অলপ বস্তু আনিব আছে তাৰ কাৰণে আমি দুয়ো মানে যাবলগীয়া হৈছে তিনিচুকীয়া তাতে তিনিচুকীয়া গৈ পাই পিনে দেখিলোঁ যে ইমান ধুনীয়াকৈ শোভাযাত্ৰা হৈ আছে মানে শোভাযাত্ৰা কৰি আছে মানুহবোৰে কিবা নামঘৰৰ কিবা আছিলে এইফালে দেখিছেনে অজস্ৰ লাইন অজস্ৰ মানুহ দেখি ভাল লাগিলে কাৰণে ভিডিঅ'টোত অকণমান সাঁচি ৰাখিলোঁ লাইন শেষে হোৱা নাই এইফালে দেখিছে নহয় ৰাস্তা কিমান যান জঁট এইফালে আমি এতিয়া পেটে যিহেতু এলাৰ্ম দিছে তাৰ কাৰণে আমি এফালে গৈ আছোঁ আজি গৈ আছোঁ হাইৱে ধাবা মাকুম ৰোডত আছে কোনে কোনে সেই ধাবাখনত খাইছে জনাবচোন দেই তাৰ খানা খাই কেনে লাগিছে আপোনালোকৰ এইফালে দেখিছে ন গাড়ীত পূৰা একদম মাল বস্তু একদম ভৰ্তি এইফালে আমি গৈ আছোঁ এতিয়া হাইৱে ধাবালৈ বুলি আগৰ এটা ভিডিঅ' দেখাইছিলোঁ বন্ধু ধাবাৰ এইবাৰ দেখাইছোঁ আপোনালোকক হাইৱে ধাবাৰ মানে খানা যেনেকুৱা মানে ফিডবেক মানে ইমান ধুনীয়া মানে খানা তাৰ কোনে কোনে খাইছে কমেণ্টত জনাব এইফালে আহি পাই গ'লোঁ এইখন দেখিছে নহয় হাইৱে ধাবা ৰাস্তাৰ কিনাৰতে আছে একদম ৰাস্তাৰ ছাইডতে এইফালে দেখিছে আমি এতিয়া ধুনীয়াকৈ মেনুখন চাই লওঁ কি কি অৰ্ডাৰ দিওঁ আৰু ইয়াতে খানা মানে আপুনি যদি মাছ মাংসও নাখায় মানে বহুত ধুনীয়া এখন থালিখনত মানে একদম বহুত বস্তু দি দিয়ে আমি ইয়াতে মটন কাৰী ল'লোঁ আৰু বইল চিকেন বিচাৰিছিলোঁ কিন্তু অকণমান টাইম লাগিব বুলি কোৱাত মানে মই ইমান ৰখি থকাৰ একো ধৈৰ্য নহ'ল আৰু যিহেতু বহুত ভোক লাগিছে এইফালে দেখিছেনে থালিখন চবচোন পুৰি দিছে এইফালে ৰঙালাও ফ্ৰাই এইফালে চব্জি একদম মানে এইফালে দেখিছে চালাড এইফালে ভাজি এইফালে একদম মটন কাৰী বইল এইফালে আৰু এইফালে এতিয়া একদম কৈছোঁ নহয় দেখুৱাহে কথা এইফালে অকণমান দৈও দি দিছে মিঠা দৈ পাপৰ চাটনি ইয়াততো চাটনি মানে আপোনাৰ বহুত ধৰণৰ চাটনি দিয়ে ইয়াতে চাটনি দিয়ে পিটিকা দিয়ে মানে বহুত কেইবাধৰণৰ এইফালে দেখিছে এইফালে দিছে এইখিনি আপোনাৰ চনা দালি চাটনি মুগ দালি চাটনি তাৰপিছতে বাহু মাছৰ চাটনি এইবোৰ ধেৰ এতিয়া ৰৈ থাকিব পৰা নাই খাই লওঁ দেই খাই লোৱাৰ পিছতে আকৌ লগ পাই আছোঁ আৰু আজি থালিখন কেনেকুৱা লাগিছে জনাবচোন দেই দুয়োটা একদম মিলি এসাঁজ ধুনীয়াকৈ খাই ল'লোঁ আৰু এতিয়া ঘৰ বধূতে আন্ধাৰে হৈছেগৈ এতিয়া ঘৰলৈ যাওঁ আৰু আজি ভিডিঅ'টো চাই কেনে লাগিল জনাব মানে আজি আপোনালোকে আৰু কোনে কোনে এই হাইৱে ধাবাখনত খাইছে কমেণ্ট কৰিব নাপাহৰিব মাকুম ৰোডত আছে আৰু যদি খোৱা নাই তাতে গৈ এসাঁজ খাই আহিব বহুত ধুনীয়া হয় তাতে আৰু বহুত ৰিজনেবল প্ৰাইচ হয় আৰু আজিলৈ মই ইমানতে কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই